Welcome to Assamese Funcraft. So friend, মই আজি আপোনালোকক কথা পাতিব লৈছোঁ এটা এপৰ বিষয়ে। এপটোৰ নাম হৈছে কল বক্স বুলি, যিটো আপোনালোকে ঘৰত বহি বহি বেলেগৰ কল কেনেকৈ আপোনালোকে নিজে আপোনাৰ মোবাইলত কেনেকৈ শুনিব বা কল চিম্পলি ক'ব পাৰিব কল হেক কেনেকৈ কৰিব পাৰিব। চ' ফ্ৰেণ্ড, এইটো এপটো বেয়া কামত ইউজ নকৰিব। যিমান পাৰে আপোনালোকে ষ্টাডিজ ৱাইজ আপোনালোকে এইটো কলটো কল ৰেকৰ্ডটো ইউজ কৰিব পাৰে। চ' এই এপটো কেনেকৈ কাম কৰে, এইটো প্লে' ষ্ট'ৰত এইটো এপটো নাপাব আপোনালোকে। এইটো এপটো ইনষ্টল কৰিবলৈ হ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, নহ'লে আপুনি যিকোনো ক্ৰোমত গৈ পেলাই এই এপটোৰ বিষয়ে এই এপটো মাৰিলে এপটো পাই যাব ক্ৰোমত, নহ'লে মোৰ ডিছক্ৰিপশ্যনৰ পৰাও আপোনালোকে ডাউনলোড কৰিব পাৰিব। ভিডিঅ' তলৰ ডিছক্ৰিপশ্যন থাকে, ডিছক্ৰিপশ্যনত আপোনালোকে এই এপটোৰ লিংকটো পাই যাব। চ' লেটছ গ' ফ্ৰেণ্ড, এইটো এপটোৱে কেনেকৈ কাম কৰে সেইটো মই আপোনালোকক অলপ বুজাই দি আছোঁ। আৰু ফাৰ্ষ্ট অফ অল, এই এপটো আপোনালোকে যে ছাবজেক্ট হ'ব আপোনাৰ, যাৰ মোবাইলটো আপুনি যাৰ মোবাইলৰ কল ৰেকৰ্ডবিলাক আপুনি শুনিব বিচাৰি আছে, সেই মানুহজনৰ মোবাইলত আপুনি এই এপটো ইনষ্টল কৰি দিব লাগিব। চ' লেটছ গ', আমি এপটো অ'পেন কৰিম। এপটো অ'পেন কৰাৰ পাছত এনেকৈ আহিব। ইউজিং আইটেমছ কনফাৰ্ম কৰিব লাগিব। কেইটামান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, এই টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক আপুনি কনফাৰ্ম কৰি দিম। কনফাৰ্ম কৰাৰ পাছত কল বক্স এলাউ কৰিব লাগিব কেইটামান, গোটেইখিনি আমি কল বক্স এলাউ কৰি দিম। চ' এইটো এপটো কেনেকৈ কাম কৰে অলপ দীঘলীয়া হ'ব ভিডিঅ'টো, আপোনালোকে এই পাৰ্মিশ্যনটো দিব লাগিব, অল পাৰ্মিশ্যন গ্ৰাণ্টেড কৰিব লাগিব, নহ'লে এপটোৱে কাম নকৰিব। চ' অলপ টাইম এনেকৈ অল পাৰ্মিশ্যন দিয়াৰ পাছত আপোনালোকে কেইটামান ছেটিং আছে, এই ছেটিংবিলাক অন কৰি দিব লাগিব। অন কৰাৰ পাছত আপুনি য'ত থাকিব, আপোনাৰ ছাবজেক্টে ক'ত বা য'ত কল কৰিব বা কাৰ লগত কথা পাতিব, গোটেইখিনি কল আপুনি ঘৰত বহি বহি আপুনি যিকোনো ঠাইৰ পৰা আপোনাৰ মোবাইল দি অপাৰেট কৰি এই ভইচ ৰেকৰ্ডখিনি শুনিব পাৰিব। চ' আপুনি চিম্পলি কৰিব লাগিব কি, জাষ্ট গ' এই থ্ৰী টেপত আপুনি 3 লাইনত টেপ কৰিব। 3 লাইনত টেপ কৰাৰ পাছত আপুনি চবচে প্ৰথম কাম হৈছে আপোনাৰ কলটো আপুনি লিংকটো ড্ৰ বক্সত যাব। লিংকটো ড্ৰ বক্সত গৈ পেলাই লিংক কৰিব। লিংক আপুনি আপোনাৰ ইমেইল এড্ৰেছৰ লগত লিংক কৰি দিব লাগিব। চ' আপুনি য'তে থাকিব তাতে এই আপোনাৰ গুগল একাউণ্টৰ লগত এইটো চিম্পলি আপোনাৰ ইমেইল এড্ৰেছ মাৰি দিব। ইমেইল এড্ৰেছ মাৰি কিনি গুগল একাউণ্টৰ লগত লিংক কৰি দিব লাগিব। জাষ্ট চিম্পলি আপুনি গুগল ড্ৰপৰ লগত আপুনি আপোনাৰ টো কৰি ল'ব লাগিব। অ'কে ফ্ৰেণ্ড, তো ইমেইলটো আপুনি ইমেইল আৰু পাছৱৰ্ডটো মাৰাৰ লগে লগে আপোনাৰ লিংক হৈ যাব। তাৰপাছত আপুনি যাব লাগে এনেবল টু অটো স্কেন, এইটো অন কৰি দিব লাগিব। ফেভাৰেট ফল্ডাৰ অনলি আৰু বেলেগ একো কৰিব নালাগে, জাষ্ট এনেবল টু অটো স্কেন সেইটো আপুনি অন কৰি দিব। অন কৰাৰ পাছত আপোনালোকৰ আৰু এটা কাম আছে, জাষ্ট এইটো আপুনি অটো ৰেকৰ্ড অন আছে, হাইড কৰি দিব। আপোনাৰ যিটো এপটো আছে যে এপটো হাইড কৰি দিব। নটিফিকেশ্যনত যাব। নটিফিকেশ্যনত যোৱাৰ পাছত যিমানখিনি আপোনালোকৰ শ্ব' নটিফিকেশ্যন আইকেন অফ, বা তেওঁ যদি এইটো অফ নকৰে তেতিয়াহ'লে আপোনাৰ ছাবজেক্টে গম পাই যাব না, সেইটো কাৰণে আপুনি গোটেইখিনি অফ কৰি দিব। নটিফিকেশ্যন বা অফ থাকিব। অফ কৰাৰ পাছত আপুনি জাষ্ট চিম্পলি যাব। চিম্পলি যোৱাৰ পাছত হাইড কল বক্স, বাছ এইটো এই অপশ্যনটো গৈ পেলাই আপুনি মেক কলাৰ বক্স আইকন ইনভিজিবল অন কৰি দিব। অন কৰাৰ পাছত আপোনাৰ ছাবজেক্টে কেতিয়াও গম নাপাব, তেওঁৰ মোবাইলত কলাৰ বক্সটো অট'মেটিক গুচি যাব। অলপ টাইম পাছত আপোনালোকৰ ছাবজেক্টে কেতিয়াও গম নাপাব যে ইয়াতে তেওঁৰ ফ্ৰেণ্ডছ এপটো গুচি গ'ল। চ' এতিয়া আপোনালোকে ছাবজেক্টে কেতিয়াও গম নাপাব যে তেওঁৰ ফোন আহি আছে, ৰেকৰ্ড হৈ আছে, আৰু অট'মেটিকলি আপুনি আপোনাৰ এই ৰেকৰ্ডিংবিলাক গোটেইখিনি আপুনি ড্ৰ বক্সত পাই যাব। ড্ৰ বক্সটো আপুনি প্লে' ষ্ট'ৰৰ পৰা ড্ৰ বক্স ডাউনলোড কৰিব পাৰিব। গুগল ড্ৰটো
ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পাছত আপুনি অট'মেটিকলি আপোনাৰ কলাৰ ৰেকৰ্ডবিলাক শুনি থাকিব পাৰিব। চ' ফ্ৰেণ্ড, কেনেকুৱা লাগিছে ভিডিঅ'টো চাই কিনি আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু থেংক ইউ ফৰ ৱাচিং এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।